Hey guys, welcome back to our YouTube channel Non Vlogs আৰু প্ৰায় মানে 4 মাহৰ পিছত হাজিৰে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু যিহেতু মানে মোৰ পৰীক্ষা আহিছে তো সেইবাবে মানে ভিডিঅ' দিব পৰা নাছিলোঁ তাৰপিছত আৰু কিবা কিবি প্ৰব্লেমৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ তো আজি ভাবিলোঁ টেবুলৰ আগৰ পৰাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যিহেতু মানে মোক মেট্ৰিকৰ ভিডিঅ'ৰ পৰাই বহুতে চিনি পায় তো ভাবিলোঁ মানে এইচএছৰ ওপৰতো মানে প্ৰিপেৰেশ্যনৰ ওপৰত মানে এটা ভিডিঅ' বনাওঁ যাৰ দ্বাৰা মানে মোৰ এইচএছৰ প্ৰিপেৰেশ্যন কেনেকুৱা হৈছে তোমালোকে গম পাবা আৰু তোমালোকৰ এইচএছৰ প্ৰিপেৰেশ্যন কেনেকুৱা হৈছে মানে যিসকলে এইবাৰ পৰীক্ষা দিব তো কেনেকুৱা হৈছে কমেন্ট কৰি জনাবা আৰু এতিয়া মই এইচএছৰ প্ৰিপেৰেশ্যনৰ কথা কোৱাৰ আগতে ভাবিছোঁ মানে অলপমান আগৰ পৰা আৰম্ভ কৰোঁ মানে যেতিয়া মই প্ৰথমতে ছেকেণ্ড ইয়াৰ পাইছিলোঁ তো তেতিয়াৰ পৰা আৰম্ভ কৰোঁ মানে যেতিয়া মই প্ৰথম ছেকেণ্ড ইয়াৰ পাইছিলোঁ তেতিয়া মানে মই ভাবিছিলোঁ এইটো বছৰ মানে পুৰা ভালকৈ পঢ়িম মই বুলিয়ে নহয় এনেকৈ মানে বহুত মানে ল'ৰা ছোৱালী মানে প্ৰথমতে ভাবে যেতিয়া প্ৰথমতে ছেকেণ্ড ইয়াৰ পায় কিন্তু তাৰপিছত কি হয় তো কিবা পূজা আহিলে ভবা যায় যে এইকেইদিন মানে পূজাৰ কেইদিন নপঢ়ো তাৰ পিছৰ পৰা মানে কণ্টিনিউ কৰিম পিছত এনেকৈ মানে ভাবি থাকোঁতে পৰীক্ষা আহি পায় কিন্তু পঢ়া নাযায় তো মোৰ মানে চবতকৈ ডাঙৰ ভুল হৈছে মোৰ ছাবজেক্ট ধৰক এইটো এডভান্স আছামিজ এইটো ছাবজেক্ট মই ল'বই নালাগিছিল কাৰণ এইটো ছাবজেক্টত মানে প্ৰেক্টিকেলে নাই একদম 100ৰ ভিতৰত 100 লিখিব লাগিব তো এইবিলাক ছাবজেক্ট মানে মই নল'লেও হ'ল হয় কিন্তু মই মানে জোচতে মানে লৈ পেলালোঁ আৰু প্ৰথমতে মানে লৈ পেলালোঁ তো এতিয়া মানে একদম কিতাপখন চালে মানে মাথা ঘূৰাই যায় মানে এনেকুৱা টান মানে অসমীয়াতে মানে কিমান লিখিব লাগে তো এডভান্স আছামিজততো আৰু বহুত লিখিব লাগে তাৰপিছত এইফালে ব্যাখ্যা কৰা হওক কিবা কিবি তো এইবিলাক বস্তু মানে মই টান পাওঁ আৰু মানে এইটো ছাবজেক্টত এইবিলাকে লিখিব লাগে মানে অসমীয়াত ধৰক ৰচনা থাকিল বা আৰু কিবা কিবি থাকিল তো সেইবিলাকতো মানে বহুতখিনি নম্বৰ পোৱা যায় তো এডভান্স আছামিজততো মানে ৰচনাও নাথাকে একো নাথাকে ব্যাখ্যা কৰা হওক বা কবিতাৰ মূল ভাৱ কিবা কিবি মানে এইবিলাকে প্ৰথমতে ছাবজেক্ট লওঁতে মানে মোৰ অলপমান খেলি মেলি হৈ গ'ল তো যাৰ বাবে মানে এইখন ছাবজেক্ট ল'ব লগা হ'ল আৰু এইখন ছাবজেক্ট মানে এতিয়া 4th ছাবজেক্টে হয় নে কি কাৰণ 4th ছাবজেক্ট কৰিলেতো গম পাই যদি মানে এটা ছাবজেক্ট ফেইল কৰোঁ তেতিয়াহ'লে মানে গোটেই মাৰ্কশ্বিটখনে বেয়া দেখা যায় তো 4th ছাবজেক্ট কৰিব নোৱাৰিম তো কিবা কৰি হ'লে মানে পাছ কৰিব লাগিব আৰু সেইটো ছাবজেক্টত তো যদি মানে এতিয়া পৰীক্ষাৰ কথা ক'ব যাওঁ তো পৰীক্ষাটো আহিলে আৰু 9 দিন আছে 11 ফেব্ৰুৱাৰী আৰু প্ৰথম দিনে আছে মানে আমাৰ ইংলিছৰ পৰীক্ষা 11 ফেব্ৰুৱাৰীত তো ইংলিছৰ পৰীক্ষাত যদি মোৰ প্ৰিপেৰেশ্যনৰ কথা ক'ব যাওঁ ইংলিছৰ মানে কি হৈছে দীঘল কুৱেশ্যনবিলাক মানে অলপমান বহুত মানে দীঘল কুৱেশ্যনবিলাক মানে মনত নাথাকে ইমান সহজে তো সেইবাবে মানে মই অনলি গ্ৰামাৰখিনি চাইছোঁ গ্ৰামাৰতো 20 নম্বৰ থাকি গ'ল তো মানে ইংলিছৰ মই বিশেষ একো বেলেগ চোৱা নাই ইংলিছৰ মানে চাইছোঁ মই পূৰা ভালকৈ গ্ৰামাৰখিনি চাইছোঁ কাৰণ জানেই গ্ৰামাৰত মানে অনলি 20 নম্বৰ গ্ৰামাৰতে পোৱা যায় তো গ্ৰামাৰখিনি মানে পূৰা ভালকৈ চাইছোঁ যাতে গ্ৰামাৰ গোটেইখিনি কৰি থৈ আহিব পাৰোঁ তাৰপিছত ৰিপৰ্ট ৰাইটিং হওক বা নটিছ হওক এইবিলাকত ধৰক 8 নম্বৰ বা 10 নম্বৰ এনেকৈ আহে তো সেইবাবে মানে এইখিনি ভালকৈ চাই আছোঁ এতিয়াতো পৰীক্ষালৈকে মাত্ৰ 9 দিন আছে তো এতিয়া মানে বেছি মানে মাথা গৰম কৰি লাভ নাই তো সেইবাবে মানে মই গ্ৰামাৰখিনি মুখস্থ কৰি আছোঁ বেলেগ কুৱেশ্যন চোৱাতকৈ মানে বেলেগ কুৱেশ্যনটোতো নাহিবও পাৰে কিন্তু গ্ৰামাৰখিনি মানে আহিবই গতিকে গ্ৰামাৰখিনিয়ে মই পূৰা মানে ভালকৈ চাই আছোঁ আৰু মোৰ মানে বহিবিলাকত ইমান বেছি লিখা নাই তো সেইবাবে মানে মোৰ তাত মডেল আছে তো এইবিলাক মডেল কিনি আনিছিলোঁ তো এই মডেলবিলাকৰ পৰা মানে চাই এনেকৈ মানে চাই মুখস্থ কৰিছোঁ যিহেতু মানে মডেলবিলাকত চব মানে থাকেই যিহেতু মডেলবিলাক চাই মানে মুখস্থ কৰি আছোঁ আৰু গোটেই কিতাপখনটো মুখস্থ কৰা একদম মানে সহজ নহয় গতিকে গোটেই কিতাপখন নহয় এইবিলাক চাব পাৰে এইটো হ'ল 2019ত আহিছে এইটো কুৱেশ্যন তো এইটো কুৱেশ্যন ধৰক মই চাইছোঁ তো এইটো 20ত আহিছে তো যিবিলাক মানে আগতে আহি গৈছে সেইবিলাক কুৱেশ্যনে বেছিকৈ চাই আছোঁ কাৰণতো জানেই আৰু হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকতো মানে যিবিলাক আগতে আহি গৈছিল তো সেইবিলাক কুৱেশ্যন মানে বেছিকৈ কাটে তো সেইবাবে মানে এইবিলাক কুৱেশ্যন চাই আছোঁ তো চাব পাৰে এইটো 2012ত আহিছে 15ত আহিছে 19ত আহিছে মানে এইবাৰো আহিব চান্স আছে এইটো আৰু মই মানে এনেকৈ কিতাপবিলাক থৈ দিয়াৰ কাৰণটো হৈছে মোৰ মানে এটা ছাবজেক্ট বহুত টাইম ধৰি মানে মই পঢ়ি থাকিব নোৱাৰোঁ ধৰক ইংলিছটো মই পঢ়ি আছোঁ 1 ঘণ্টা তো 1 ঘণ্টা পিছত মানে মোৰ ইংলিছটো চাব ইচ্ছা নোযোৱা হৈ যায় তো সেইবাবে মানে তাৰপিছত মই নেক্সট ধৰক পলিটিকেল চায়েন্স ল'লোঁ তাৰে পিছত ধৰক এডভান্স আছামিজ পঢ়িলোঁ তো মানে এনেকৈ গোটেইকেইখন কিতাপ থৈ দিওঁ এনেকৈ ধৰক গোটেইকেইখন কিতাপে মানে এনেকৈ থৈ দিওঁ তো যি মন যায় মানে তাকে পঢ়ি থাকোঁ মানে এটা ছাবজেক্ট বহুত সময় ধৰি মানে মই পঢ়ি থাকিব নোৱাৰোঁ বাকী মই কেনেকুৱাকৈ প্ৰিপেৰেশ্যন কৰোঁ সেইটো বস্তু আপোনালোকৰ আগত দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ বাকী ময়ো যিহেতু পঢ়িয়ে আছোঁ যিহেতু মই এইবাৰ এইচএছ দিম মই ষ্টুডেণ্টে হয় মইতো শিক্ষক নহয় যে মই এনেকৈ পঢ়িছোঁ আপোনালোকেও পঢ়িব লাগিব বা সকলোৱে পঢ়িব লাগিব জাষ্ট মই যেনেকৈ পঢ়োঁ সেইটো বস্তু মানে আপোনালোকৰ আগত দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বহুতৰ মানে এটা সন্দেহ হৈ থাকিব পাৰে যে আমাৰ এইচএছত এইবাৰ পেটাৰ্ণ চেঞ্জ হ'ব নেকি তো মই জনাত মানে এইবাৰ এইচএছত আমাৰ পেটাৰ্ণ চেঞ্জ নকৰে ইংলিছ ছাবজেক্টটোৰ মানে প্ৰিপেৰেশ্যনটো ক'লোৱে এতিয়া যদি মই ধৰক পলিটিকেল চায়েন্সৰ কওঁ বা এডুকেশ্যনৰ কওঁ তো গোটেইবিলাক ছাবজেক্টৰ মানে মই আগতে যিবিলাক আহি গৈছিল কুৱেশ্যন তো সেইবিলাক কুৱেশ্যনে মানে চাই আছোঁ আৰু বহুতে হয়তো এইটো জানিব বিচাৰিব যে মই এইচএছৰ আগত কিমান ঘণ্টা পঢ়ি আছোঁ তো কিমান টাইম পঢ়ি আছোঁ মই কৈ দিছোঁ
ধৰক মই এইচএছৰ আগত 3 বা 4 ঘণ্টা ইমান মানে পঢ়িছোঁ, বাকী বৰ্তমান যদি চাব যায় 5-6 ঘণ্টাকৈ মানে পঢ়ি আছোঁ। এইটো মানে বহুতৰ কাৰণে সৰু কথা হ'ব পাৰে, কিন্তু মোৰ কাৰণে মানে এইটো বহুত ডাঙৰ কথা। মানে মই ইমান টাইম নপঢ়োৱে বেছি, তো এইখিনি টাইমে পঢ়োঁ। এই ভিডিঅ'টোত মোৰ প্ৰিপেৰেশ্যনটো আপোনালোকৰ আগত মানে শ্বেয়াৰ কৰিলোঁ। বাকী কাৰ কেনেকুৱা প্ৰিপেৰেশ্যন হৈছে এইচএছৰ বা যিসকলে এইবাৰ মেট্ৰিক দিব, তো সকলোৱে মানে প্ৰিপেৰেশ্যনটো কমেণ্ট কৰি জনাই দিবা। বাকী লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ এৰিছোঁ, বাই বাই। জয় অসম, জয় জুবিন দা।